হেল্ল' গাইজ, গুড ইভিনিং। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু আজি শাওণ মাহৰ 1 তাৰিখ আৰু আজিয়ে মই মোৰ এই ব্লগ বনোৱা কামটো আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা শুভ এটা দিনত। আৰু এয়া মোৰ পত্নী ওলাই আছে, আমি দুয়ো মন্দিৰলৈ যাম এতিয়া। মোৰ গাটো পটককৈ ধুই আহিলোঁ, এতিয়া মন্দিৰলৈ যাম, আমি চাকি বন্তি দিমগৈ। এতিয়া আমি ওলাই আছোঁ, তেওঁ মোক ফুল চুল গোটাই আনিব দিছে, কলপাত এখন কাটি আৰু বাপৰে আৰু ঢকুৱা ফুলো আনিব লাগিব গাইজ। এতিয়া মোক ফুল চুল গোটাব দিছে, আপোনালোকে গম পাইছে। এতিয়া মই যাওঁ ফুল চুল কেইটা গোটাই আনিব বঢ়িয়াকৈ, তাৰপাছত আমি যাম মন্দিৰলৈ। আৰু চাই মই ফুল কেইটামান গোটাই আনো ফটাফট গৈ, সন্ধিয়া হ'লে যিহেতুকে। গাইজ এয়া চাওক, মই ফুল তুলসী গোটাই আনিলোঁ। বেছি ফুল গোটোৱা নাই, মানে সন্ধিয়া সময় যে বেছি ফুল গোটাব নাপায় বোলে, বেছি বুলি নহয় আৰু ফুল গোটাব নাপায় সন্ধিয়া সময়ত। তেওঁ মই এইকেইটাকে গোটাই আনিলোঁ বৰ্তমান লৌৰা ঢাপৰা কৰি। আৰু এইপিনে চাকি বন্তি তামোল চামোল দিয়াই জতাই লৈছে। এয়া আমাৰ বাইদেউ ওলাইছে ধুনীয়াকৈ আৰু ময়ো ওলালোঁ। এতিয়া আমি আৰু গাইজ আমি আহি আছোঁ আৰু আমাৰ নামঘৰত কৰ্ষণ কৰি আছে। এয়া ৰাতি আন্ধাৰটো সন্ধিয়া হৈ গ'ল, আন্ধাৰ দেখোঁ দেখা নাই। মই ফ্লাছ অন কৰা নাই। এয়া দেউৰেক আৰু বৌয়েক দুইটা আগত গৈ আছে, মই পাছত। আৰু এয়া আমাৰ নামঘৰত ধুনীয়াকৈ কৰ্ষণ কৰি আছে, চাওক। আপোনালোকৰ ইয়াত কৰে নেকি জনাবচোন। আৰু গাইজ অৱশেষত আমি আহি পাই গ'লোহি আমাৰ শিৱ মন্দিৰটো। পূৰা গতি আন্ধাৰ হৈ গৈছে। কৰি দিব লাগিব। মন্দিৰত সোমোৱাৰ গোটেইবিলাক কৰি দিব লাগে। ধৰি লোৱা ধুনীয়াকৈ পানী কেতিয়াও নালাগে সেই। এতিয়া এণ্ট্ৰি দিয়া আৰু লাইনটো নাই ইয়াত, মানে ইনভাৰ্টাৰ পূৰা চলাই ৰাখিছে হ'বলা। কৃষ্ণ, লাইন নাই কাকা। এটা লাইট যে, এটা লাইট। আহাৰ বোলে আজি 1 তাৰিখ নহয় চোন কাকা, শাওন। আজিয়েচোন আহি গ'লা আমাৰ। কি হ'ব 1 তাৰিখত মিলোৱা নাই। আচ্ছা আমি 12ত মিলাইছোঁ ন। আচ্ছা আচ্ছা আচ্ছা, ঠিকে আছে দিয়া। শিৱৰ বাহন নন্দী নে ভিংগী? নন্দী শিৱৰ বাহন। ইয়াত চাহপাত জ্বলোৱা, তাৰপিছত ঘৰত জ্বলাম। এটা দুটা মানুহ বহুত আহিছে আৰু গৰিমাই আজিকালি বিহু চিহু নানাচা হ'লি নেকি? চাওঁ মুখখন এবাৰ। গৰিমা হাঁহি এটা মাৰি দে, হাঁহি এটা মাৰি দে। পুৰা ভকতসকলে সেৱা কৰি আছে। এতিয়া আমি ঘৰ হৈ যাওঁগৈ। আমি সেৱা ল'লোঁ, এয়া ককাই পটজল দি আছে। এতিয়া আমি যাওঁগৈ আৰু ব'লা। হেল্ল' ব'লা। মন্দিৰলৈ ভকত আহি আছে। কাকা আহিলে? গৰিমা আজি তই যাবিনে আমাৰ ঘৰলৈ? নাযা তই? আৰে তই মোক পাহৰি থাকিলি। এই পাহৰিলি? চাওঁ মুখখন চাওঁ, তই মোক পাহৰি থাকিলি হে?